কিডনি ট্ৰান্সপ্লেণ্টৰ পিছত এদিনত কিমান পানী খাব লাগে? এই প্ৰশ্নটোৰ ৰিপ্লাই দিবলৈ আজি চেষ্টা কৰিম। বহুতেই এই একেই প্ৰশ্ন আমাৰ ফেচবুক পেজত বাৰে বাৰে কৰিছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা দিবলৈ চেষ্টা কৰিম। মোৰ কিডনি ট্ৰান্সপ্লেণ্টৰ এসপ্তাহলৈকে ডক্টৰৰ পৰামৰ্শ মতে মই 5 পৰা 6 লিটাৰ পানী গ্ৰহণ কৰিছিলোঁ। তাৰপিছত ডক্টৰে তেনেকুৱা কোনো পানী খোৱাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়া নাই, নৰ্মেলভাৱেই পানী খাবলৈ দিছে। মই এতিয়া দিনত 3 পৰা 5 লিটাৰ পানী খাবলৈ চেষ্টা কৰোঁ। তথাপিও এই পানী খোৱাৰ ক্ষেত্ৰত কিছুমান সতৰ্কতা মনত ৰাখিব লাগিব বা অৱলম্বন কৰিব লাগিব। যেনেকুৱা আপোনাৰ যদি প্ৰস্ৰাৱৰ ৰং সলনি হয়, তেতিয়া নেফ্ৰলজিষ্ট ডক্টৰৰ পৰামৰ্শ লোৱা ভাল। আৰু যদি শৰীৰ ফুলে বা ওজন বৃদ্ধি হয়, তথাপিও নেফ্ৰলজিষ্ট ডক্টৰৰ পৰামৰ্শ লৈ পানী গ্ৰহণ কৰা ভাল। পানী কমাব লগা হ'ব পাৰে, বঢ়াব লগা হ'ব পাৰে। তো আশা কৰোঁ আপোনালোকে প্ৰশ্নটোৰ উত্তৰ বুজি পাইছে আৰু আপোনালোকে কিডনি ট্ৰান্সপ্লেণ্টৰ পিছত দিনত কিমানকৈ পানী খাই আছে কমেণ্ট যোগেদি জনাব। ধন্যবাদ। কিডনি ট্ৰান্সপ্লেণ্টৰ পিছত এদিনত কিমান পানী খাব লাগে? এই প্ৰশ্নটোৰ ৰিপ্লাই দিবলৈ আজি চেষ্টা কৰিম। বহুতেই এই একেই প্ৰশ্ন আমাৰ ফেচবুক পেজত বাৰে বাৰে কৰিছে। গতিকে এই প্ৰশ্নটোৰ উত্তৰ মই মোৰ বাস্তৱ অভিজ্ঞতাৰ পৰা দিবলৈ চেষ্টা কৰিম। মোৰ কিডনি ট্ৰান্সপ্লেণ্টৰ এসপ্তাহলৈকে ডক্টৰৰ পৰামৰ্শ মতে মই 5 পৰা 6 লিটাৰ পানী গ্ৰহণ কৰিছিলোঁ। তাৰপিছত ডক্টৰে তেনেকুৱা কোনো পানী খোৱাৰ ক্ষেত্ৰত পৰামৰ্শ দিয়া নাই, নৰ্মেলভাৱেই পানী খাবলৈ দিছে। মই এতিয়া দিনত 3 পৰা 5 লিটাৰ পানী খাবলৈ চেষ্টা কৰোঁ। তথাপিও এই পানী খোৱাৰ ক্ষেত্ৰত কিছুমান সতৰ্কতা মনত ৰাখিব লাগিব বা অৱলম্বন কৰিব লাগিব। যেনেকুৱা আপোনাৰ যদি প্ৰস্ৰাৱৰ ৰং সলনি হয়, তেতিয়া নেফ্ৰলজিষ্ট ডক্টৰৰ পৰামৰ্শ লোৱা ভাল। আৰু যদি শৰীৰ ফুলে বা ওজন বৃদ্ধি হয়, তথাপিও নেফ্ৰলজিষ্ট ডক্টৰৰ পৰামৰ্শ লৈ পানী গ্ৰহণ কৰা ভাল। পানী কমাব লগা হ'ব পাৰে, বঢ়াব লগা হ'ব পাৰে। তো আশা কৰোঁ আপোনালোকে প্ৰশ্নটোৰ উত্তৰ বুজি পাইছে আৰু আপোনালোকে কিডনি ট্ৰান্সপ্লেণ্টৰ পিছত দিনত কিমানকৈ পানী খাই আছে কমেণ্ট যোগেদি জনাব। ধন্যবাদ।